হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিত দেখি গম পাইছে চাগে, এফালে ফুৰিবলৈ বুলি ওলাইছোঁ। আজি আমি ওলাইছোঁ মণিপুৰলৈ বুলি, কিন্তু আজি আমি তাত গৈ নাপামগৈ। তো আমি ক'ত ৰখোঁ, কি কৰোঁ, কেনেকৈনো যাওঁ সেইখিনিকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। এতিয়া আমি ৰৈ আছোঁ পংকজ দাহঁতৰ কাৰণে, তেওঁলোকো আমাৰ লগতে যাব। এফালে জয়বা আৰু মই মৰাণৰ ৰূপকোঁৱৰ পথৰ সন্মুখত তেওঁলোকলৈ বুলি ৰৈ আছোঁ। আৰু ইয়াত তেওঁলোকো আহি পাই গ'লি। প্ৰথমতে আমি বেগবিলাক সোমোৱাই ল'লোঁ। বেগবিলাক যে সোমোৱাই আছে তেওঁ পংকজ দা আৰু কাষতে সুকন্যা বা। হাই হাই পাৰিবা ট্ৰাকখন কি খাইছা? গাড়ীখন বন্ধুৱাই দিলোঁ। এদিন অৰ্চনাতে ক'ত যাওঁতে বাৰু তোমাৰ বা অৰ্চনা বা জয় আপোনাৰ হজমলা খাইছিলে ন ফ্লাইটত যে এইবাৰ যাওঁতে পাই একেৰাহে গাড়ীত বহি আমনি লগাত আমি যোৰহাটৰ এখন দোকানত তামোল খাবলৈ বুলি সোমালোঁ। তেনেকুৱাতে আমি আহি থাকোঁতে দেখা পালোঁ যে গাড়ী এখনৰ বেক চাইডে চাওকচোন ইমান ধুনীয়াকৈ লিখি লৈছে। মই বোলো আপোনালোককো দেখুৱাওঁ। তাৰপিছতে কি খাওঁ কি নাখাওঁ লগাত জয়বাই অনা আঙুৰ খাই খাই এতিয়া কিবা কিবি কথা পাতি গৈ আছোঁ। আৰু প্ৰায় 3মান বজাত আমি এখন ধাবাত সোমালোঁ, বনগাঁও ধাবা। তাত খাবলৈ বুলি সোমালোঁ। সোমাই আমি দেখা পালোঁ যে তাত আছিলে অষ্ট্ৰিচ। আমি ওচৰৰ পৰা চাবলৈ গ'লোঁ। আৰু বেক চাইডে এখন পাৰ্কৰ নিচিনাকৈ বনাই থোৱা আছিলে চাওকচোন। এফালে কাঞ্চন, বগিনভেলিয়া বহুত ফুল আছিলে তাতে। আমি তাত ফটো উঠিলোঁ, অলপ সময় ইফালে সিফালে ঘূৰিলোঁ। তাৰপিছতে গ'লোঁ আমি খাবলৈ। প্ৰথমতে ল'লোঁ আমি লেমন ছ'ডা। তাৰপিছতে এতিয়া আহি গ'ল আমাৰ খানা। এয়া পাৰুল, আমি কিডনেপ কৰি আনিছোঁ গাড়ীৰ বেক চাইডে। আহি আমি আকৌ এডোখৰ জেগাত ৰ'লোঁ, অলপ সময় ইফালে সিফালে খোজ কাঢ়িলোঁ। আৰু তাতে আমি এটা ট্ৰানজেকশ্যন ৰিলছো বনাই ল'লোঁ। 1 2 3 এতিয়া আমি আকৌ সোমালোঁ চাহ খাবলৈ বুলি। এটা ৰজনীগন্ধা খাইছে দেখিছা? ৰজনীগন্ধা ফিউজ চকলেট বিচাৰি ফুৰিছে দেই। কি চকলেট পাব এইবা? আৰু এইফালে চাওকচোন ফুলবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এইখন হৈছে কহিমা টাউন। আৰু ওপৰৰ পৰা ভিউটো মোবাইলত ইমান ধুনীয়াকৈ ওলোৱা নাই, কিন্তু বহুত বেছি ধুনীয়া আছিলে। অৱশেষত আমি আজি থাকিবলগীয়া জেগাডোখৰ পাই গ'লোহি। কহিমাৰ চুৱেবা বিচেমা নামৰ ঠাইডোখৰ আমি পালোহি আহি। আজি আমি ইয়াতে থাকিম। আচলতে আমি আহিছোঁ মণিপুৰলৈ বুলি, কিন্তু আজি ইয়াতে থাকিবলগীয়া হ'ল, দেৰিও হৈ গ'ল। তো কাইলৈহে আমি মণিপুৰ গৈ পাম। এয়া আমাৰ হলডল লৈ চকুমণি। আল্লাহডালো পাইছোঁ নেকি কাপোৰ থ'বলৈ। আমি আহি কহিমাৰ ভিছামা পাই গ'লোহি আমাৰ হোমষ্টে। আৰু ইয়াতে এতিয়া খানা ৰেডি কৰি থৈছে। আমি ফ্ৰেছ হৈ লওঁ। এইফালে ৰুমটো বহুত বেছি ধুনীয়া হয় চাওকচোন। আৰু ইয়াতে কিন্তু ঠাণ্ডা বহুত, তো সেইকাৰণে হিটাৰো দিছে, ৰুম হিটাৰ। তেতিয়া দেৰি নকৰি জল্দি ফ্ৰেছ হৈ লওঁ। আমি এতিয়া খাবলৈ গৈ আছোঁ। চাইডে চাইডে চাওকচোন ফুলখিনি ইমান ধুনীয়া। এইফালে ওপৰতো আছে ফুল, এইখিনি তললৈ এনেকৈ নামি যাব লাগিব এতিয়া। আৰু আমি য'ত খাবলৈ আহিছোঁ তাৰ বেক চাইডত এটা বেলকনি আছে। বেলকনিৰ পৰা ভিউটো এনেকুৱা হয়। তুমি জুইৰ কাষত কাশ্মীৰলৈ আহিছে তোমাক জুই
আৰু এফালে চাওকচোন একদম কিটচেনৰ নিচিনা ইমান ধুনীয়া এইখন আমাৰ খানাৰ টেবুল আমি খানা খাই আহি গ'লোঁ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম ইয়াতে মই যিমান কেইদিন থাকিম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম ক'ত ক'ত যাওঁ কি কৰোঁ তো আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কেলে লুকাই দিছা মই ওলাই আছো কাৰণে লুকাই দিছো তেতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ চাপৰি দেখুৱাই লওঁ আৰু এটা পিছ দেখুৱাই লোৱা তুমি হাই এইটোৱে দিম প্ৰথমতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ বাই বাই গুড নাইট